আসন্ন মৃত্যুৰ ঘ্ৰাণ খণ্ড 4। এতিয়ালৈ আমি শুনিলোঁ যে প্ৰফেচাৰ ভাৰ্গিজে দিয়া চাকৰিৰ বাৰ্তাটো শুনি সৌৰভে দুপৰীয়াৰ ভাতকেইটা খায়েই কপিলৰ ওচৰলৈ গ'ল। কপিল সৌৰভৰ অপেক্ষাতেই আছিল। সৌৰভে গৈয়ে কপিলক সাৱটি ধৰি মাত লগালে আৰু ক'লে যে ঈশ্বৰে অৱশেষত চকু মেলি চালে। সৌৰভৰ মুখত হাঁহি আৰু চকুত উজ্জ্বলতা দেখি কপিলে জানিব ইচ্ছা কৰিলে যে সৌৰভ হেনো কি খবৰ আনিছে। এতিয়া মোৰ চাকৰি হ'ল কপিল। চাকৰি? কপিল আচৰিত হ'ল। ক'ত পালা চাকৰি? শুনা, কৈ আছো। এই বুলি সৌৰভে সকলো কথা ভাঙি পাতি ক'লে। বাহ সৌৰভ, তোমাৰ কপাল ফলিল, এয়া কি সুন্দৰ খবৰ। কপিলে সৌৰভক আৰু জোৰেৰে সাৱটি ধৰিলে। সৌৰভে হাঁহিলে। এনে এটা খবৰৰ লগত তুমি একো অনা নাই কিয়? মিঠাই দুটামানকে যদি আনিলাহেঁতেন। কপিলে উচ্ছ্বসিত স্বৰেৰে ক'লে। আনিম, চিয়ৰ আনিম। পৰহিলৈ এপ্লিকেশ্যনখন দি আহোঁ ৰ'বা। সৌৰভে ক'লে। ইয়াৰ পিছত দুয়ো নানা ধৰণৰ কথা পাতিলে। মোৰ নিজৰ চাকৰি হোৱা হ'লেও ইমান আনন্দিত নহ'লোহেঁতেন যিমান আনন্দিত হৈছো তোমাৰ চাকৰিটো হোৱাৰ কাৰণে। কপিলে আবেগেৰে পুনৰ ক'লে। সৌৰভৰ দুচকু চলচলীয়া হৈ পৰিল। কিন্তু সেইদিনা সৌৰভে বুজিব পৰা নাছিল যে কপিলৰ এই আনন্দ উচ্ছ্বাস সকলোবোৰেই আছিল অভিনয় মাত্ৰ। সৌৰভৰ সফলতা আৰু বিশ্বাসত আঘাত সানি কপিলে সেই মুহূৰ্তত কি ষড়যন্ত্ৰ ৰচনা কৰিছিল সৌৰভে জনা নাছিল। সৌৰভে বিদায় লৈ যোৱাৰ পিছত কপিলে কথাবোৰ ভাবিবলৈ ধৰিলে আৰু বেলেগ ধৰণে চিন্তা কৰি গ'ল। কেৱল পুৱা হোৱালৈ বাট চাই ৰ'ল। পুৱা 10 বজাৰ লগে লগে কপিল গৈ কাৰ্মেন ৰেচিডেন্সিয়েল স্কুলত উপস্থিত হ'ল। তুমি? কপিলক দেখি প্ৰিন্সিপাল আচৰিত হ'ল। হয় ছাৰ, মোক সৌৰভেই পঠালে আপোনাৰ ওচৰলৈ। সৌৰভে পঠিয়াইছে? প্ৰিন্সিপাল ভাৰ্গিজে এক আচৰিত দৃষ্টিৰে চালে কপিললৈ। হয় ছাৰ। কপিলে ক'লে। বহাচোন বহা। সৌৰভে কিয় পঠাইছে কোৱাচোন? আপুনি যোৱাকালি তেওঁৰ ওচৰলৈ গৈ আপোনাৰ স্কুলৰ শিক্ষকৰ পদ এটিৰ বাবে আবেদন পত্ৰ দিবলৈ কৈ আহিছিল। অঁ, কালি গৈ মই কৈ আহিছিলোঁ। কৌতূহলেৰে চালে কপিললৈ প্ৰিন্সিপাল ভাৰ্গিজে। কিন্তু সৌৰভে চাকৰিটো কৰিবলৈ ইচ্ছা কৰা নাই। মোক ক'লে যে স্কুলৰ চাকৰি কৰিবলৈ সি সম্পূৰ্ণ অনিচ্ছুক। ভাল সন্মানীয় গেজেটেড চাকৰি এটাৰ চেষ্টাত আছে। এতেকে সৌৰভে মোকেই এই পষ্টটোৰ বাবে পঠাইছে। এই বুলি কপিলে লগত লৈ যোৱা আবেদন পত্ৰখন উলিয়াই প্ৰিন্সিপাল ভাৰ্গিজলৈ আগবঢ়ালে। কিন্তু কালিতো তেওঁ মোক একো কোৱা নাছিল। প্ৰিন্সিপাল ভাৰ্গিজৰ দুচকুৰ পৰা তেতিয়াও বিস্ময়ৰ ৰেখ আঁতৰা নাছিল। ঠিক আছে, সৌৰভে নকৰে যেতিয়া মোৰ ক'বলগীয়া একো নাই। কিন্তু কথাষাৰ তেওঁ কালিয়েই মোক ক'ব পাৰিলেহেঁতেন। তেওঁ আপোনাক ক'বলৈ বেয়া পালে। আপুনি ইমান কষ্ট কৰি তেওঁৰ ঘৰলৈ নিজে গৈছে, সেয়ে। ঠিক আছে, হ'ব বাৰু। প্ৰিন্সিপাল ভাৰ্গিজে কপিলক লগে লগেই নিয়োগ পত্ৰখন দিলে। কপিলে নিয়োগ পত্ৰখন লৈ অশেষ ধন্যবাদ জনাই মুহূৰ্ততে সেই ঠাইৰ পৰা আঁতৰ হ'ল। দুদিনৰ পিছত আবেদন পত্ৰ লৈ সৌৰভ গ'ল প্ৰিন্সিপাল ভাৰ্গিজৰ ওচৰলৈ। কিহে সৌৰভ, এয়া কি কৰিলা তুমি? যাচি দিলেও সোণৰ মূল্য নাই। প্ৰিন্সিপাল ভাৰ্গিজে প্ৰচণ্ড ক্ষোভেৰে ক'লে। এয়া কি কৈছে ছাৰ আপুনি? সৌৰভে আচৰিত হৈ প্ৰশ্ন কৰিলে। ছাৰ, আপুনিতো আজিতে মাতিছিল। এয়া ছাৰ, মোৰ আবেদন পত্ৰ। কিন্তু প্ৰিন্সিপাল ভাৰ্গিজ হতভম্ব হ'ল আৰু এক অদ্ভুত দৃষ্টিৰে চাই ৰ'ল সৌৰভৰ মুখলৈ। কিন্তু কি ছাৰ? অজান আশংকাত সৌৰভৰ হৃদয় কঁপি উঠিল। অলপ আগতে কপিল আহিছিল, তোমাৰ বন্ধু কপিল। তেওঁ কপিল কিয় আহিছিল ছাৰ? তুমিয়েই পঠাইছিলা তেওঁক। প্ৰিন্সিপাল ভাৰ্গিজে ক'লে। মই পঠাইছিলোঁ? সৌৰভ আচৰিত হ'ল।
তুমি হেনো এই চাকৰি কৰিবলৈ ইচ্ছুক নহয়? ভাল সন্মানীয় গেজেটেড চাকৰি লাগে তোমাক? ছাৰ সৌৰভৰ কণ্ঠস্বৰ কঁপি উঠিল। তুমি তেওঁক চাকৰিটো দিবলৈ অনুৰোধ কৰাৰ কাৰণে মই তেওঁৰ আবেদন পত্ৰ গ্ৰহণ কৰি নিয়োগ পত্ৰ তেওঁকেই দিলোঁ। মই তেওঁক এইবোৰ একো কোৱা নাছিলোঁ ছাৰ। প্ৰিন্সিপাল ভাৰ্গিজৰ মুখৰ পৰা কথাবোৰ শুনাৰ পিছত সৌৰভৰ মূৰত আকাশী সৰগ ভাগি পৰিল। সৌৰভৰ এনে লাগিল তেতিয়াই যেন একুৰা জ্বলন্ত জুইত জাপ মাৰি নিজক নিঃশেষ কৰি দিব। কপিলে এনেদৰে প্ৰতাৰণা কৰিব পাৰেনে? অন্তৰংগ বন্ধু আছিল কপিল। কিয় কৰিলে প্ৰতাৰণা? এতিয়া কি কৰিব সৌৰভে? ঋণ দেউতাকসকলে চাৰিওফালৰ পৰা ঘেৰি হাহাকাৰ কৰিছে। সুযোগ পালে তেওঁক চাৰিওফালৰ পৰা ঘেৰি ধৰিব। এতিয়া সেই ঋণদাতাসকলক তেওঁ কি বুলি উত্তৰ দিব? মই দুখিত সৌৰভ। প্ৰিন্সিপাল ভাৰ্গিজে ক'লে। অৱশ্যে ভুল মোৰো হৈছে। তেওঁক নিয়োগ পত্ৰ দিয়াৰ পূৰ্বে মই তোমাক এবাৰ ফোন কৰি সুধি লোৱা উচিত আছিল। কিন্তু কপিল তোমাৰ অন্তৰংগ বন্ধু বুলি জানো। কপিলৰ মুখত কথাখিনি শুনাৰ পিছত তোমালৈ ইমানেই খং উঠিছিল যে মই সঁচাকৈয়ে খঙতে তেতিয়াই নিয়োগ পত্ৰ কপিলৰ হাতত দি দিছিলোঁ। দুখো লাগিছিল খুব। ভাবিছিলোঁ তুমি এনে কাম কিয় কৰিলা? মই তোমাক খুবেই ভাল পাওঁ, যাৰ কাৰণে কাৰো কথা মনলৈ নানি কেৱল তোমাকেই চাকৰিটো দিয়াৰ মানসেৰে মই নিজে লৰি গৈছিলোঁ তোমাৰ ওচৰলৈ। এতিয়া দুখ লাগিছে তুমি আকৌ প্ৰতাৰণাৰ বলি হ'লা। কৰিবলগীয়া একোৱেই নাছিল সৌৰভৰ। হতাশাত জৰ্জৰিত হৈ সৌৰভ আঁতৰি আহিছিল প্ৰিন্সিপাল ভাৰ্গিজৰ ওচৰৰ পৰা। ইফালে সৌৰভৰ বিমূৰ বোবা দৃষ্টিৰ সন্মুখত কপিলে নতুন উৎসাহেৰে তাৰ কৰ্মজীৱন আৰম্ভ কৰিলে। সৌৰভৰ জীৱনত আৰম্ভ হ'ল অপমান, লাঞ্ছনা আৰু বিদ্ৰূপ ভৰা এক নিদাৰুণ অভিশপ্ত অধ্যায়। নিশ্চিত চাকৰিটোৰ কথা জনাৰ পিছতে সৌৰভে পাওনাদাৰসকলক আশাৰ বাণী শুনাই আশ্বস্ত কৰিছিল। দুৰ্ভাগ্যৰ কৰাল গ্ৰাসৰ পৰা সহজেই মুক্তি লাভ কৰিব পাৰিব। এই কথাই পুলকিত কৰি ৰাখিছিল সৌৰভৰ মন। কিন্তু দুদিনৰ পিছতে যেতিয়া আটায়ে গম পালে যে চাকৰি পোৱাৰ যোগ্যতা সৌৰভৰ নাই, সৌৰভে প্ৰকৃততে চাকৰি পোৱাৰ কথা কৈ পাওনাদাৰসকলক আভুৱা ভাৰিছে। বিষাক্ত বৰলৰ দৰে আটায়ে ঘেৰি ধৰিলে সৌৰভক। কোনোৱে বাটে ঘাটে বৰ বেয়াকৈ অপমান কৰিলে। সেই দিনবোৰৰ কথা মনত পৰিলে আজিও সৌৰভৰ উশাহ বন্ধ হৈ যায়। কেনেকুৱা এক পংকিল সময় পাৰ হৈ গৈছে সৌৰভৰ মূৰৰ ওপৰেদি। কিন্তু যাৰ বিশ্বাসঘাতকতাৰ কাৰণে সৌৰভৰ জীৱন দুঃসহ হৈ পৰিল, যি সৌৰভৰ জীৱনলৈ অপযশ আৰু লাঞ্ছনাৰ অভিশাপ কঢ়িয়াই আনিলে, সেই কপিলৰ প্ৰতি সৌৰভে কিন্তু কোনো ঘৃণা বা বিদ্বেষ, ক্ষোভ বা প্ৰতিহিংসা পোষণ নকৰিলে। কপিল সম্পৰ্কত অনিৰ্বচনীয় এক নিৰ্লিপ্ততাত আচ্ছন্ন হৈ ৰ'ল সৌৰভৰ মন। আনহাতে অৰ্ধাহাৰে সৌৰভৰ দিনবোৰ পাৰ হ'বলৈ ধৰিলে। এনেদৰেই পাৰ হ'ল সম্পূৰ্ণ 4টা মাহ। পঞ্চম মাহত ভৰি দিয়াৰ লগে লগে সৌৰভে পুনৰ আশাৰ বন্তি দেখা পালে। মই তোমাক আমাৰ স্কুলত শিক্ষকতাৰ চাকৰি এটা দিবলৈ যথেষ্ট চেষ্টা কৰি আছোঁ সৌৰভ। হয়তো মই সফল হ'ম, শীঘ্ৰেই তোমাক জনাম। টেনশ্যন নল'বা, ভগৱানৰ ওচৰত বিশ্বাস ৰাখা। প্ৰিন্সিপাল ভাৰ্গিজে সৌৰভৰ মনটো পুনৰ জীপাল কৰি তুলিলে। প্ৰিন্সিপাল ভাৰ্গিজৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত সেইখন স্কুলতে সৌৰভে চাকৰি এটা পালে, কপিলৰে সহকৰ্মী হৈ। কথা বতৰা, দেখা সাক্ষাৎ একোতেই কোনো পৰিৱৰ্তন নঘটিল দুয়োৰে মাজত। কোনো অভিযোগ বা কোনো ক্ষোভো সৌৰভৰ মুখৰ পৰা উচ্চাৰিত নহ'ল। দুয়োৰে মাজত বন্ধুত্ব হৈয়েই থাকিল। কেৱল এটা পৰিৱৰ্তন সূক্ষ্মভাৱে সৌৰভে অনুভৱ কৰিলে। সেয়া হ'ল কপিলৰ প্ৰতি যি সৰল বিশ্বাস আৰু নিৰ্ভৰতা ইমান দিনে আছিল, সেয়া সম্পূৰ্ণভাৱে কৰ্পূৰৰ দৰে মনৰ পৰা অদৃশ্য হৈ গ'ল। স্থায়ীভাৱে মনৰ ভিতৰত গাঁঠি ৰ'ল অবিশ্বাস। সেই মনোভাৱ একেভাৱে বৰ্তমানেও ক্ৰীড়া কৰি আছে। শাপত জন্তু,
বিষাক্ত সাপ কীট আদিতকৈও কপিল ভয়ানক। কোনে জানে কপিলৰ দৰে বিবেকহীন নীতিহীন ব্যক্তিৰ জীৱনত ঘৃণনীয় অপকৰ্মৰ আৰু অনেক ইতিহাস থাকিব পাৰে। থকাটো অসম্ভৱো নহয়। এনে কোনো ব্যক্তিও থাকিব পাৰে যি সৌৰভৰ দৰেই কপিলৰ ওচৰত প্ৰতাৰিত হৈছে। তেনে কোনো প্ৰতাৰিত ব্যক্তিয়ে হয়তো আঁৰৰ পৰা সৌৰভৰ কণ্ঠস্বৰ অনুকৰণ কৰি কপিলৰ বিপদৰ আগজাননী দিছে। এইবোৰ কথা প্ৰায় পাহৰি যোৱাৰ দৰেই হৈছিল সৌৰভৰ। ইমান দিনে লুকাই থকা বিষময় স্মৃতি পুনৰ উজ্জীৱিত হৈ ৰহস্যৰ সমাধানৰ এক পথ দেখুৱালে সৌৰভৰ মনক। সৌৰভৰ ঘৰৰ প্ৰৱেশ পথ পোৱাৰ আগে আগে এটা সৰু পথ বাওঁফালেদি আগবাঢ়িছে। পথটো সংকীৰ্ণ। সেই পথটো অতিক্ৰম কৰি 3টা ঘৰ পাৰ হোৱাৰ পিছতেই সৌৰভৰ ঘৰ। পথছোৱা সম্পূৰ্ণ নিৰ্জন। ষ্ট্ৰীট লাইটবোৰো নাই। নানা ধৰণৰ চিন্তাৰে জৰ্জৰিত হৈ সৌৰভ সেই নিৰ্জন পথটোৰেই আগুৱাই গৈ থাকিল। সৌৰভ, হঠাৎ কোনোবাই নাম ধৰি মতাত সৌৰভ উচপ খাই উঠিল।